আমি শিলপুৰা বাসিন্দা আজি তীৰ্থযাত্ৰী হিচাপে আমাৰ বহুবনা অঞ্চলৰ পৰা বহু ৰাইজ লগ হৈ আমি পৰশুকুণ্ডলৈ যাত্ৰা কৰিছোঁ আৰু লগতে আমি এতিয়া এই কাজিৰঙা বুঢ়াবুঢ়ী পাহাৰত এখন তীৰ্থ আছে, মন্দিৰ আছে। তাত সকলো মানুহে গ'লে সেৱা জনায় আৰু মনোবাঞ্ছাবিলাক পূৰণ কৰে। এয়া দেখক, এয়া আমি এতিয়া পাইছোঁ আহি ৰূপাইগুৰি। এই ৰূপাইত আমি ৰাতি থাকিলোঁ। ঢলা-শদিয়া আপোনালোকে দেখিছে, কি সুন্দৰ এটা দৃশ্য, প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ। ইয়াত আমি সকলো ভকত বৈষ্ণৱে ইয়াত আমি দলঙত নামি ইয়াৰ ব্ৰহ্মপুত্ৰ শুকাই খিনাই যোৱা বালি চাপৰিবিলাকো দেখিছোঁ। ভাল লাগিছে, বাৰিষা আৰু বেছি ভাল লাগে। এয়া দেখিছে, এয়া আমাৰ তীৰ্থযাত্ৰীসকল। আমাৰ এই তীৰ্থযাত্ৰীসকলে সেই ৰং বিৰঙৰ দৃশ্যবিলাক চাই মনত আনন্দ উপভোগ কৰিছে। জীৱনৰ হেৰাই যোৱা বহুতো কথা ইয়াত আমাৰ ৰঙিল হিচাপে আহি পৰিছে। আপোনালোকে চাই নিশ্চয় ভাল পাব। চাই থাকক, আমি কৈ থাকিম আৰু গৈ থাকিম। এই কৈ থাকিলে যেন শেষ নপৰে, ইমান ধুনীয়া ধুনীয়া দৃশ্যবিলাক। আমাৰ নিৰ্দিষ্ট লক্ষ্যপথ হ'ল পৰশুকুণ্ড। এই পৰশুকুণ্ড আমাৰ অৰুণাচল প্ৰদেশত আছে। সেইবিলাক বহুত এই ঢলা-শদিয়াৰ পৰা আমাৰ অৰুণাচললৈ 140 কিলোমিটাৰ দূৰত্বত এতিয়াও আমি অৱস্থিত হৈ আছোঁ। এই দেখিছে, ঢলা-শদিয়া এইখন বিজেপি চৰকাৰৰ দিনত এই দলংখন শেষ হৈছে। মানে ই আমাৰ জনসাধাৰণৰ কাৰণে, বিশেষকৈ অৰুণাচল প্ৰদেশলৈ যাবৰ কাৰণে এই দলংখন আটাইতকৈ উপযোগী হ'ব। আপোনালোকে চাই থাকক। এয়া দেখিছে, ধুনীয়া 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 পানীৰ সোঁত বৈ আছে আৰু ভকত বৈষ্ণৱসকলে তাকে ৰব লাগি চাই আছে। থেংক ইউ। নামিছোঁ এতিয়া ঢলা-শদিয়াত দলং চাবৰ কাৰণে। সকলোবিলাক নামি চাই বহুত ভাল লাগিল চাই। আমি এতিয়া গাড়ীত উঠিম, আকৌ বেলেগত যাম চাবৰ কাৰণে। এয়া আমাৰ সকলো পৰিয়ালৰ 3জন মেম্বাৰ আমি ইয়ালৈ আহিছোঁ। মোৰ মিছেছ, মোৰ ছোৱালী আৰু মই ইয়াত আহিছোঁ। এই দৃশ্যবিলাক চাইছোঁ। নেদেখা নুশুনা কিছুমান দৃশ্য আমাৰ মনত বহুত আনন্দ বিৰাজ কৰাইছে। আপোনালোকে চাই থাকক, আমাৰ লগতে আপোনালোকেও আনন্দ মন। বাই বাই দিছোঁ দেই, চাই থাকক আপোনালোকে। বাই বাই দিছোঁ। আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আমাৰ যাত্ৰা আজি পৰশুকুণ্ড। আমি এইখিনিতে ব্ৰহ্মপুত্ৰ এটা দৃশ্য আপোনাৰ সকলৰ মাজলৈ ঠেলি দিছোঁ। আপোনালোকে চাই ভাল পালে এটা লাইক দি দিব দিয়ক। আমি বৰ্তমান অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছোঁ। আমাৰ লক্ষ্যস্থান আমাৰ অৰুণাচল। ইয়াত উপনীত হৈছোঁ। উপনীত হোৱাৰ পাছত তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা আমাৰ যিসকল তীৰ্থযাত্ৰী গৈছে, বিভিন্ন ঠাইৰ পৰা আহিছে, এইসকলক তেওঁলোকে বহুত শুশ্ৰূষা কৰিছে। বিশেষকৈ পায়স, পৰঠা, ভাজি, ৰুটি চব্জি এনেকৈ কৰি বহু প্ৰকাৰে আমাক শুশ্ৰূষা কৰিছে। সেইফালৰ পৰা অৰুণাচল চৰকাৰক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আহি আমি আৰু এটা নতুন কথা শিকিলোঁ। বিশেষকৈ এই চৰকাৰে যিখিনি আমাৰ তীৰ্থযাত্ৰীসকলৰ প্ৰতি যি শুশ্ৰূষা, সেইটো আমাৰ বাবে
চিৰদিন মনত থাকিব আৰু তাৰ বাবে অৰুণাচল চৰকাৰক বহু বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত আৰু এটা কথা, জুৱা খেলা, তাৰপিছত মদৰ দোকান, তাৰপিছতে বিভিন্ন উগ্ৰপন্থীয়ে টেক্স তুলিবলৈ যোৱা, এইবিলাক একো নাই। তাত আমি ৰাম ৰাজ্যৰ নিচিনা অনুভৱ কৰিছিলোঁ। সঁচাকৈ ভূপেন হাজৰিকাদেৱৰ গীত এটিলৈ মনত পৰিছে। গীতটো এনেধৰণৰ: বৰ বৰ মানুহৰ দোলা, একা বেকা বাটেৰে কঢ়িয়াই বৰ বৰ মানুহৰ দোলা, এই দোলা। এই গীতটোৰ লগত আমাৰ যেন এই চিনেৰীটো, যিটো অৰুণাচল প্ৰদেশৰ যিটো চিনেৰী, ইয়াত আমি পাহাৰ বগাবলৈ শিকিছোঁ। প্ৰথম কথা হৈছে আমি জীৱনত পাহাৰ বগা নাই। ইয়াত পাহাৰ বগাই নতুন এটা অভিজ্ঞতা আমি পাইছোঁ, যিটো অভিজ্ঞতা জীৱনত এই মোৰ প্ৰথম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব এটি দি দিব দিয়ক। বহুত বহুত ধুনীয়া, বহুত ধন্যবাদ। চাই থাকিব মন যোৱা, ইমান ধুনীয়া জেগা, অৰুণাচল জেগা। আমি বহুত ভাল পাইছোঁ জেগাত থাকি, আৰু থাকিব মনহে গৈছিল। কিন্তু এতিয়া বহুত ধুমুহা জেগা যে, সেইটো কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰোঁ। ওলালে বতাহ ধুমুহা, তথাপিতো চাইছোঁ আৰু জেগা ভাল লাগিছে চাই। আমি সাধাৰণতে 13 জানুৱাৰী দিনাখন, উৰুকাৰ আগদিনাখন আমি এই তীৰ্থলৈ ভ্ৰমণ কৰিছিলোঁ। সেইদিনাখন আমি তাত গৈ যিটো ঠাণ্ডা পালোঁ, সেই কথাটো যিসকলে ইয়াত আহিছে সেইসকলে অনুভৱ হ'ব পাৰে। তাতে আকৌ পাহাৰ বগাব লাগে, কিমান এটা ডাঙৰ সমস্যা। গতিকে ইয়ালৈ নহালৈকে কোনেও সেই যিটো দৃশ্য, যি বিউটিফুল চিনেৰী, সেই কথাটো চকুৱে নেদেখিলে অনুভৱ কৰিবই নোৱাৰে। আৰু মানুহবিলাক কেনেকুৱা ভদ্ৰ, তেওঁলোকে ইজনে সিজনক মৰম চেনেহ আঁকোৱালি ধৰি সকলোৱে কেনেকৈ সহায় কৰিব পৰা যায় তীৰ্থযাত্ৰীসকলক, এনেকুৱা মনোভাৱ দেখা গৈছে। আমাৰ এইবিলাক দেখি আমি অসমৰ মানুহবিলাক কিমান যে এই ক্ষেত্ৰত পিছলি পৰিছোঁ, পিছত আছোঁ, সেই কথাটো মনলৈ বাৰে বাৰে আমনি কৰিছে। বহুত বহুত ধন্যবাদ। এই চৰকাৰ লং লিভ হওক, আমাৰ কামনা। লাগিছে জেগাবিলাক ইমান ধুনীয়া, শিলবিলাক দেখিলে ঘৰলৈ লৈ আহিবহে মন যায়। সৰু সৰু গোল গোল শিলবিলাক দেখিলে ধুনীয়া লাগে। তেওঁ কেইটামান আনিছোঁ ঘৰলৈ, চাই থাকিব মন যোৱা। এইবিলাক দোকান বজাৰ আছে, আমি তাতে অলপ সময় বহিলোঁ, বহি চাহ তাহ খালোঁ, তামোল খালোঁ, চাই এইবিলাক মানুহবিলাক চাই আছোঁ, ইমান ধুনীয়া লাগে। বিভিন্ন ধৰণৰ বৰ দূৰৰ পৰা মানুহ আহিছে, চাই থাকিব মন যোৱা। এতিয়া আমি অলপ সময় ৰৈ পেলাই আকৌ গা ধুব যাম তাত। এই ৰাস্তা দি আহি আছোঁ, ৰাস্তাৰ ওচৰেদি লুইত নদীখন বৈ গৈছে। সিখন আমি সেইফালে চাই অলপ আগুৱাই গৈ আছোঁ। ইমান ধুনীয়া লাগিছে, পানীখিনি কি একেবাৰে সোণালী ৰঙৰ নিচিনা। এয়া আমি পৰশুকুণ্ডলৈ গা ধুবৰ কাৰণে তাত গ'লে গা ধুব লাগে। লাইন নিচিঙা হৈ আছে, লাখ লাখ মানুহৰ উপস্থিতিয়ে এটা দীঘল কি কৈছে লানি নিচিঙা সমাজ, বহুত মানুহ ভক্তবৃন্দক দেখিবলৈ পালোঁ। এতিয়া তেওঁলোকক দেখি সঁচাকৈ গৈ আছে, মনটো খুব আলপুত হৈ পৰিছে। আজি ইয়ালৈ আহি আমি নিজকেই পুণ্যৱান বুলি ভবা হৈছে। এই তীৰ্থযাত্ৰা, এই হ'ল মহাতীৰ্থ পৰশুকুণ্ড। এই পৰশুৰামে ইয়াতেই কি কৰিছিলে, তেওঁ মাতৃ হত্যা কৰি পাপ নাশ কৰিবৰ কাৰণে এই ব্ৰহ্মকুণ্ড তেওঁ কি কৰিছিলে, পানীটো বৈ যোৱাৰ বাবে এটা ৰাস্তাটো পৰ্বতটো খান্দি থৈছিলে। সেইকাৰণে পৰশুৰামে এই বাটটো উলিয়াই দিয়াৰ কাৰণে, পানী বৈ যাবৰ কাৰণে ইয়াক পৰশুকুণ্ড বুলি কোৱা হয়। আদিতে এইটো ব্ৰহ্মকুণ্ডহে আছিলে।
মানুহবিলাক অহা যোৱা কৰিয়ে আছে গৈ আছে আমি গৈ আছোঁ দিন ৰাতি সমানে লোকসকল বৈ আছে যেন বোৱতী নদীখন বৈছে অহৰহ ইমানেই তেওঁলোকৰ পৰশুৰামৰ প্ৰতি আগ্ৰহ শ্ৰদ্ধা এই সকলোবিলাকে প্ৰকাশ কৰিছে পৰশুৰাম পঞ্চম অৱতাৰী পুৰুষ তেখেতৰ মহিমা ইয়াত প্ৰকাশ হৈ আছে অৰুণাচলবাসীয়ে ইয়াক এটা বাৰ্ষিক উৎসৱ হিচাপে পালন কৰি সমাজত দেশবিলাকক এটা ভাল নিদৰ্শন দেখুৱাইছে তাৰ বাবে আমি অৰুণাচলবাসীক বহু ধন্যবাদ জনাইছোঁ হৈছে ৰাস্তাটো চাই থাকোঁ আমি এইখিনিতে গা ধুবগৈ যায় গৈ আছোঁ আমি আধা বাট পাইছোঁহি এতিয়া খটখটিত উঠিব লাগিব এনেকৈ অলপকৈ উঠি যাই থাকিব লাগিব ওপৰলৈ তাত বহুত ঋষি সকলো বহি থাকে চাই থাকে কিবা কিবি কোনে কি কৰিছে কি ক'ত গৈছে সেনেকৈ চাই থাকে মানুহবিলাকে আৰু আমি গা ধুব যাওঁতে ইমান মানুহ বহি আছে বাটে এইয়াৰ খটখটি যাব লাগিব অকণমানকৈ উঠি তেনেকুৱা ৰাস্তা নতুনকৈ বনাই আছে ধৰি যাবৰ কাৰণেও নাই আৰু আগতহে আছে যাবৰ কাৰণে ভকত বৈষ্ণৱসকলে বহুত কষ্টসাধ্য কৰি তেওঁলোকে ৰাতি পাহাৰ বগাবলৈ পাৰিছিল তাৰ বাবে আমাৰ ভকতবৃন্দক সকলকো এই জগতে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ निरंतर कार्यरत है अतः कुछ महत्वपूर्ण দৰ্শনাৰ্থীলৈ অনুৰোধ জনোৱা হৈছে পবিত্ৰ স্নান কৰি অলাগতিয়াল কাপোৰ যাতে তাতে নেপেলায় সকলোৱে মাস্ক পৰিধান কৰি থাকিব সময়ে সময়ে হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব পৰশুৰামক সেৱা সমিতিৰ তৰফৰ পৰা বিনামূলীয়াকৈ ভোজনৰ বিতৰণ और न ही उन्हें रास्ते में भगवान परशुराम के पवित्र मंदिर परिसर को स्वच्छ बनाए रखें कृपया इधर उधर कूड़ा न फेंकें जगह जगह पर रखे गए कूड़ेदानों का प्रयोग करें इस पवित्र स्थल की गरिमा और पवित्रता को बनाए रखने में जिला प्रशासन लोहित का सहयोग है आपके इस सहयोग के लिए जिला प्रशासन लोहित आपका सदैव आभारी है और आपका आभार प्रकट करता है धन्यवाद बहुत बहुत आभार पवित्र পৰশুৰাম বাবাই মাতৃ হত্যা কৰি পাপ মুক্ত কৰিবলৈ তীৰ্থ ভ্ৰমণ কৰি আহি মুক্তি পালে সেই কোঠাখনৰ দ্বাৰা কোঠাখন কৰি গ'ল ওলাই গ'ল আমাৰ লোকসকলৰ কাৰণে এতিয়া হৈ গৈছে समस्त भक्तजनों को सूचित किया जाता है कि सभी प्रकार की पूजन তৰফৰ পৰাও
জনাইছোঁ। সকলোলৈ অনুৰোধ জনাইছোঁ যে কৃপা কৰি ৰাস্তাত আহি থকা সকলো তীৰ্থযাত্ৰীলৈ ধ্যান ৰাখি ইজনে সিজনক ষ্টেপত উঠাৰ সময়ত ঠেলাঠেলি নকৰে যেন। যাত্ৰীসকললৈ অনুৰোধ যে আপুনি আপোনাৰ লগত অহা সহযাত্ৰীজনৰ ধ্যান ৰাখে যাতে এৰি নাযায়। যাত্ৰীসকলৰ যাৱতীয় বস্তু অথবা কোনো সহযাত্ৰী হেৰাই গ'লে ওচৰ আমি গা ধুব আহিছোঁ, পৰশুকুণ্ডত গা ধুব লাগে। বহুত লাইন মানুহ ভিৰ একদম, ইটোৰ পিছত সিটো একদম ৰৈ গৈ আছোঁ গোটেই বাটটো। বহুত দেৰি লাগিছে যাওঁতে, আৰু ইমান জেগাখিনি ভয় লাগে নহয়, দেখিলেও ভয় লাগে। এতিয়া আমি গা ধুব পাৰিছোঁ আহি ব্ৰহ্মপুত্ৰ পৰশুকুণ্ডৰ পৰা আহি আমি এতিয়া শিৱসাগৰ ৰংঘৰ, কাৰেংঘৰ এইবিলাক আমি চাব আহিছোঁ। গতিকে আপোনালোকে চাই থাকক, কি ভাল দেখিলে এটা ছাবস্ক্ৰাইব দি দিব দেই। মোৰ পৰম শ্ৰদ্ধা অসমৰ ৰাইজসকল, এয়া আপোনাৰ চাওক আহোম ৰজাৰ দিনৰ ৰাজত্ব কৰোঁতে 600 ৰাজত্বকালত এই মানে ৰংঘৰ সাজিছিলে। বৰ্তমান এইবিলাক অৱলি গৈছে বেৰবিলাক। গতিকে চৰকাৰলৈ অনুৰোধ, তেওঁলোকে যেন এইবিলাক আমাৰ ৰিপেয়াৰিং কৰি সতেজ কৰি ৰাখিবৰ কাৰণে অনুৰোধ কৰা হ'ল। মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱলৈ এটি গোহাৰি, তেখেতে যেন এইবিলাকত চকু দিয়ে। ধন্যবাদ। এই ৰংঘৰ আহোম ৰজাৰ ৰাজত্বকালত 600 ৰাজত্বকালত সাজিছিলে। আমাৰ কাৰণে সেইবিলাক স্মৃতি স্তম্ভ। আপনারা দেখিছেন কি রং বিরঙের ঘর, রংঘর আহোম রজাৰ ৰাজত্বকালত 600 বছৰীয়া ৰাজত্বকালত এই ৰংঘৰ কৰিছিল। সম্পূৰ্ণ হ'ব